হেল্ল' এভৰিৱান, ৱেলকাম টু মাই সেউজী চেনেল। আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয়নে? ভালেৰে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ভিডিঅ'টো মানে একো নহয়, মোৰ ঘৰৰে কিছুমান পাত ফুল মই কেনেকৈ লগাইছোঁ, কেনেকৈ থৈছোঁ তাকে দেখুৱাবলৈ লৈছোঁ। সৰু এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু যিসকল নতুন তেওঁলোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আজি ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। বতৰ বহুত ডাৱৰীয়া, এয়া দেখিছে নহয়, বতাহ আহিছে, ডাৱৰ আহিছে এয়া। আৰু এয়া আপোনালোকে চাই যাওক, মই কেইজোপামান পাত ফুল এনেকৈ ৰুইছোঁ, তাকে আপোনালোকক দেখুৱাইছোঁ। এইবোৰ মানে পুলিৰ পৰাই হয়, ইয়াতে ঢেৰ লতা জাতীয়কৈ পুলি ওলায়, এইবোৰৰ পৰাই হয়। কিছুমান আলুৰ পৰা হয়, মই দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাওকচোন।